আমি মেজি বনাবলৈ বাগাত পোৱাইছোঁ আজি মানে মোৰ লগৰ কেইটা কাটিলে প্ৰায় 90% ঘৰৰ কাটিলে এতিয়া আৰু শেষ হ'বৰ হ'লে আৰু তাতে ময়ো আহিছোঁ আৰু মানে মোৰ কাম আছিল অলপ সেনেকৈ ওলাই গৈছিলোঁ এতিয়া আৰু ময়ো সহযোগ দিম আৰু সিহঁতৰ লগত আজি বনোৱা হ'ব না এইটো কাটি দিওঁ নেকি বাবা কাট এইটো কি জখলা কাৰণে নহয় ন জখলা নহয় ন এইটো বিক্ৰীৰ বাবে এইটো ঘূৰাব হ'ব নেকি হেল্ল' এই নপৰে দি ঠাণ্ডা লাগব দি চাওঁ ঘূৰি মাত দিয়ে এনেকৈ যদি কাৰোবাৰ বেছিকৈ বাঁহ কাটে এনেকৈ মানে ঢাকান দি থ'ব লাগে তেতিয়া ধৰিব নোৱাৰে বাহিৰত যাওঁ নেকি এই পিন্ধি ল'ব পিন্ধি ল'ব মই আনি আছোঁ বাহিৰৰ পৰা আমি কিন্তু উঠে দিম আমি ভেলাঘৰৰ এই কামবিলাক কৰাৰো তাৰমানে খুব মজা এটা আছে ভাল লাগে এইবিলাক কৰি কিনে বছৰটো ব্যস্তৰ মাজত মানে কি বাহিৰত ওলোৱা নাযায় ন মানে প্ৰকৃতিৰ লগত ৰিলেট হ'ব পৰা নাযায় যিহেতু আমাৰ ঘৰত কোনো খেতি বাতি নাই সেনেকুৱা চ' এই সময়ত তাৰমানে অলপ এনেকৈ বাহিৰ ওলাই বা প্ৰকৃতিৰ মাজত ঘূৰি ভাল লাগে আৰু এইখিনি জেগা আমাৰ মন নেপাৰ বুলি কয় এইটো আগতে মানে এটা সৰু নদী আছিল এই পথাৰখন যে দেখিছে এইটো এটা সৰু নদী আছিল আগতে এতিয়া আমি এইটো মৰনৈ বুলি কওঁ চ' কিবা প্ৰকৃতিৰ সেনেকুৱা কিবা কাৰণত এইটো শুকাই গৈছে এতিয়া মানুহে ইয়াত খেতি বাতি কৰে মাটিবিলাক নিজা নিজা হৈ গৈছে চুবুৰীটোৰ গোটেইকেইটা চলি আজি নাই বাৰু মানে সিহঁতে নিজা নিজা কামত দিছে কিবা কাৰণত মানে সদায় মানে চবৰে সময় নিমিলে কাৰোবাৰ আজি মিলিছে সময় কাৰোবাৰ কালি মিলিব গোটেইকেইটাৰে মানে নিমিলে সময়টো একেদিনাই সেইকাৰণে মানে বছৰটোৰ 1 তাৰিখে মানে বনাই দিব লাগে এইটো 1 তাৰিখেতো চব মানুহ মানে ফ্ৰী থাকে গোটেইকেইটা চলি একেলগে খোৱা পৰা যায় সেইদিনাই বনাই দিব লাগে আজি আমি মোটামুটি 5-6 জনমান সেনেকৈ 6-7জনমান হ'ব সেনেকৈ মিলি কিনে কৰি আছোঁ আৰু কামখিনি ল'ব লাগবনে মই কি এটা কিবা আছে না হা এটা থাকবই তাৰমানে এতিয়া কোনে মাল খাইছি এতিয়া গেলে কোনে মাল খাইছি মই এইটোত নামিব নোৱাৰোঁ নাই একো নাই আজিকালি কিন্তু খালি কি কটা আছে এইগিলা মানুহ নহয় হেৰি মানুহ নহয় আৰু তই কি কাটি আছা
এইটো দাঙিব লাগে, দাঙি দিবি না তই? বাঘ এটা গোটা হ'ল না? গোটা হ'ল বাঘ এটা? বাঘ আমাৰ গোটাই কাটা হ'ল, এতিয়া নিব লাগে আৰু মই ধৰি আছোঁ। এতিয়া বাঘ পাৰ কৰা মানে জেগা নাই বেছি, এটা জেগা পাইছোঁ সিপিনে আৰু নিম আৰু আমি গোটেই বাঘখিনি। হবে না? ওকে ইয়া সিহঁতে বাট হ'ব গৈছে, ডাইৰেক্ট লৈ গৈছে আৰু তাতে। এই বেৰাখন ভাঙি কিনে গালি খাব হচ্ছে না? কেতিয়াবা আছে আৰু দুটা চারটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয় পাঁচটা আছে ন? পাঁচটা আছে। বান্ধোতে বেৰাখন মানে ভাঙি গৈছিল তো, এতিয়া আমি ঠিক কৰি যাম এখন, নহ'লে আৰু গৰাকী অলপ খং উঠিব পাৰে বেছি ফালে। বেৰাখন পূৰা মজবুতকৈ দিছে একদম, আগতকৈ বেছি ভাল কৰি থৈ গ'লোঁ আমি, এতিয়া একো ক'ব নোৱাৰে আৰু। এটা এটা ল'বি না দুটা? অঁ এটা একে চাইজৰে বাজো মই ল'লি হ'ল, দাঙলি হ'ল। হৰ ভুলে বাঘ এতিয়া আমাৰ গোটেই পাৰ কৰা হ'ল। এতিয়া পথাৰ নামে থ নেকি একেলগে? হা ৰাস্তাৰ পৰাই পকাব লাগিব সিমান ওচৰত। সেইফালে চব মাটি কেঁচা আছে ন? বহুত দ পোতা গৈছে বসছে। কত মাৰি আছো এতিয়া আমি কিনবা যাম? গোদা গোদা গুদলতা আইফোন 12 Pro Max, আইফোন 12 Pro Max এই ভালে বহুত কিবা কিবি কাম হয়, ভাল লাগা ভিডিঅ'ত ভাল লগা আছে এই ৰাস্তাটো। আমি একদম তাকে সেই জংঘলটো দেখি তাকেলৈকে যাম। আমি আগতে পথাৰ দি গৈছিলোঁ তাৰ পৰাই, কিন্তু এতিয়া পানী হৈছে মানে পানী শুকোৱা নাই এবছৰ। আমি ৰাস্তা একদম সেইপিনে ঘূৰি যাব লাগিব। তেতিয়া আমি আহি পালোঁ আৰু এতিয়া গধূলি বেছি পেলাব। এতিয়া সৰু জংঘল ওচৰতে আমাৰ ঘৰ আগতে ইয়াতে আছিল। এই মাটিখিনি মানে এই জংঘলখন য'ত দেখিছে আমাৰ চুবুৰীটোৰ আটাই ঘৰ মানুহৰ ঘৰ ইয়াতে আছিল। আমি ইয়াতে ট্ৰেন্সফাৰ হৈছোঁ আৰু গোটেই চুবুৰীটো পুৰাণ বস্তি বুলি কয় এইখিনি জেগা। কি বস্তু কৰোঁ তো আইফোন 12 Pro Max ইয়া ছেটিঙত ব্যস্ত আছে আমাৰ ভাইটি এটাই। এতিয়া আমি আহি পালোঁ দেখে না, এইগিলা পানী পূৰা আগতে এইগিলা পানী শুকাই আছিল। এই তাতে বনা আছে আমাৰ যে ঘৰটো দেখিছে, তাতে মেজিটো বনা আছে। আমি মানে ৰাস্তাতে ঘূৰি আহি এই জংঘলখন পালোঁ। ইয়াতে আমি গধূলিটা বিচাৰিম। এতিয়া পানী চানী এবাৰ শুকোৱা নাই, একদম এক আঁঠুতকৈ বেছি পানী আছে গোটেই দলত। বিচাৰি পাইছা? সুৰংগ নাই পোৱা নেকি? মই দোকানটো কম কৰিছিলোঁ নাই আলু গাছ আলু দেখাই দিয়ে বৰ ভয় লাগে।
ক'ত সোমাইছোঁ আমি দেখিছে না ইচ 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 মাই ডগ কি জাগা এইবিলাক অঁ এইবিলাক আমাৰ পুৰণ জেগা এটা আমাৰ ঘৰ আছিল আগতে কৈছোঁ আপোনালোকক ইয়া ইয়া ই গান বজাই আছে নহয় মই কাটটোহে লাগব চাগে কৈ অঁ এইডাল ডাঙৰ গধূল এটা পাইছোঁ এইডালে কাটিম চাগে আমি এনে গধূলতা নেকি ভালকে ভালকে খামাৰ দিম এই বঢ়িয়া বঢ়িয়া গধূল এটা হ'ব তাতে যাই কিনে কাটবি নেকি তই টান টান উঠিয়া তাৰ যেন ওপৰত যা চা মোক হেল্প কৰ অলপ নাই নৰা ওপৰত যাই কিনে কাটি দি তাত পৰ মজা হবে সেইবাৰ আমি উঠি যাওঁ চা মই পাৰিছোঁ এই ধান লৈ যা লৈ যা চা কঁকালত ইয়াৰ ভিৰ আছে নাই নৰে মই যাই আছো ৰ ধান লৈ উঠি উঠি এডাল গাল ভাঙলি হ'লে চাৰে বহুত গৈছে নাই পাৰিলোঁ হয় মোৰ ৱেট আছে না এই কিনা কাটিম ৰ এইফালৰ পৰা কাটি লওক তামাম দাচ্ছি ৰাখছি না তোৰ কি গেলে আৰু আৰু যাব পাৰিবি এডালত অ কাটি দি তাতে গাঠিটোত তাতে কাট হ'ব দে দীঘল আৰু এডাল ল'বি নেকি সেইটো মাথা দে সেইটো মাথা লাগবো আমি ফালি কি কিয় ল'ব মেৰেলে নাযায় হেৰি কাৰণে সুধিছোঁ এই বেচা চব লাগে নহয় এটা ইমান নাযায় এই মাথাটো না নাই পোকা লগা মেৰু মেৰুকে থাকি পোকাৰ লগা আৰু বলো 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 আৰু কাটবি না মোবাইল চোবাইল কৈ মোৰ আৰু মোবাইল চাৰ তাৰ আৰু কাটবি না বলক দি আমাৰ বল নাই দি চাইড হৈ যায় গোটাই গাছডাল ভাঙবি নেকি হেল্ল' হেল্ল' কালি গাড়ী চলাই আছো তেতিয়া ফোন মাৰছে আজি আকৌ এতিয়া আমি কি জেগাত আছো তই দেখা পালি ইউটিউবত ভিডিঅ' দিম তাতে সাবস্ক্ৰাইব কৰিবি নাই ৰ ভিডিঅ' বনাই আছো এডিট কৰবে ইউটিউবত পাই যাবি ঐ যি ডেঞ্জাৰ জেগাত আছো ফুটি নাহে তই মই কৈছো ফুটি নাহে ভূত ৰাতি হ'লে এটা 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 জোনাৰতি হে পাৰবো নৰা নহয় মই নৰো কিন্তু দেই ৰাস্তাই বিচাৰি নাপায় তই খালি হিলে বেলেগা আছে আমি ইয়াতে দেখছে না কি জেগা একদম ট্ৰেইন লৈ আমি ডাইৰেক্ট তালৈকে লৈ যাম আৰু তাতে লগ পোৱা আছোঁ তাতে কি হৈছে দেখাম বাৰু আপোনালোকক মই ইমান হেৰি চলি নহয়তো মোৰো কেমেৰা আছে ময়ো উঠিব পাৰোঁ তাৰপৰাতে দেখি চিঙা নাযায় নব কেইকেজিমান কত আছে নহয় নহয় এই লতা জালৰ অনুমান 10 কেজি এই 10 কেজিমান আছে তোৰ একটা দাঙি আছে সিফালেও দাঙি আছে ভেলা নহয় ভেলা ঘৰ ঠেলা ঘৰ বা আৰ্মিত চাকৰি পামে কিজানি কালি মানে গেলি যি মজবুত তুমি আমাৰ বিহুত থাকতে পাৰা নাই একে একে আন দেখা আছে এটাৰ লগত তোক একে দেখা তোৰ নাই যা
কি ক'লা ধৰে নপৰিলে কি ঐ একে আন্ধা হাজনা বচোন লতা লগত মিলছি লৈ যা হৰ পথাৰ দাউৰি লৈ যা চলাকেইটা নিপিন্ধিলে দেখাই নহয় দুপৰবুহে মস্ত খালডাল আছে দেই চৈনা খালডাল এইটো মাৰিব লাগিব এইখিনিত কিবা এটা কৰিব পৰা যাব এইটো হ'ল আমাৰ বস্তি বাঁহে না কাটবাৰ কাৰণে কিবাকে এটা মানে ফাকুৰ পাৰা লৈছোঁ আৰু টান্দা পাৰা নে নৰ'বা চাওঁ কোনটোৰ দি ল'ৰ দিচোন আমাৰ বাঘ এটা শেষ হৈছিলে আৰু এঘৰ মানে ৰৈ গৈছিল তিনিটা বা কাটি লৈ যাওঁ আৰু আমি এতিয়া এঘৰ কাটিলে শেষ হ'ব আৰু এতিয়া কাটা নেকি মোৰ কাপি হলে কমিহে থাকে লৈ লৈ এনেকা কৈছে তই কথা নকবি এই চুপ থাক তই মোৰ কামাত ধৰি আগবেলা আকৌ অহা নাই তো ইহঁতে পিছবেলাৰ ভিতৰত এইখিনি বনাই সম্পূৰ্ণ কৰিলে আৰু অলপমান বাকী আছে আৰু আমাৰ মানুহ বেছি নাই যিহেতু ভেলাঘৰটো এবাৰ অলপ সৰুৱে কৰিছোঁ তিন বেচা হ'ল এতিয়ালৈকে তিন বেচা হ'ল ন হ'ল পচৰ পাইছা নাই কিবা নাই পোৱা নাই ইমান আৰু 17 বেচা আছে বুলি আৰু এক বছৰ পিছত মোবাইলটো দিলে হৈ যাব আৰু এতিয়া চলিকেইটা অলপ ৰেষ্ট লৈছে মই মাজতে অলপ ওলাই গৈছিলোঁ টিউশ্যন দুটা কৰিবৰ কাৰণে আজি মানে মনটো ইমান ভাল লগা নাই এই গুচি আহিলে আৰু হ'ল কাৰণে টিউশ্যনটো কৰি কিনে আমাৰ আৰু অলপ কাম বাকী আছে আমাৰ মানে মাজতে কলপাত শেষ হৈ গৈছিল এতিয়া আমি আনিলোঁ লাষ্ট বেচা গাঁঠিম আৰু এইখিনি হ'লে কাম শেষ হ'ব এদিনতে আমি ভেলাঘৰটো কমপ্লিট কৰিলোঁ আৰু প্ৰায় আমাৰ আৰু মেজিটো বনোৱা হ'লে এতিয়া আৰু মোৰালটো দিব বাকী আছে জাষ্ট এইটো দিলে আৰু হৈ গ'ল এতিয়া আমি ৰাতিপুৱা মোটামুটি 12টামানত আৰম্ভ কৰিছিলোঁ বাঁহ কাটাৰ পৰা আৰম্ভ কৰি এতিয়া প্ৰায় বাজিল 1:42 মুঠতে 11টামানত ক্লিয়াৰ হৈ যাব এইটো সম্পূৰ্ণভাৱে বনোৱা গতিকে গোটেইখিনি নাই দিয়াচোন মানে মোটামুটি ৰাতিৰ ফালে প্ৰায় আটাইকেইজনে আহিছিল মানে দিনৰ ভাগত অকণমান বাৰু 4জনমান বা 5জনমান কম আছিল এতিয়া প্ৰায় গোটেইকেইজনে আছে প্ৰায় আৰু গোটেইকেইজনে আছে গতিকে গোটেইকেইজন মিলি কিনে মেজিটো সম্পূৰ্ণ কৰিলোঁ গতিকে নেক্সট শুক্ৰবাৰলৈ মেজিটো থাকিব শুক্ৰবাৰে পুৰিব উৰুকাৰ পিছদিনা মানে বিহুৰ দিনাখন দিয়ক টানা সৰু আৰু কেইবাৰমান লাগিব মোটামুটি মোটামুটি 20 পাত 30 পাত
দা হৈছে লগে দিবি সেই গলি এই দয় ওপৰতো দিছ না থাকে ওপৰৰ গছটোত এই মই টঙালখিনি তো টঙালখিনি পেলাই গ'লে উঠি নাথাকে তই ধুনীয়াকৈ মিলাই দিব পাৰিবি কি তাৰমানে এতিয়া ৰাতি প্ৰায় 11:11 হ'ল প্ৰায় 12 ঘণ্টা আমি ৰাতিপুৱা 11টামান ষ্টাৰ্ট কৰিছিলোঁ এতিয়া 11:11 হ'ল প্ৰায় 12 ঘণ্টাত আমাৰ মানে মেজিটো কমপ্লিট হ'ল মানে মেজিটো বেছি ডাঙৰ কৰা নাই মানে যিহেতু চলি অলপ কম আছে বেছি হ'ল অলপ বাছ 20 ফুটমান হৈছে না এইটো 20 ফুটমান হৈছে না 20 ফুট নহ'ল দে আৰু হৰিবৰ লগে দি আৰু নামি দি অলপ মিলাই থৈ সৰু কলপাত কিখান হৃদয় হৃদয় হৈ থকা সেইখিনিত মিলাই দি অলপ বেয়া লাগে আনা কানা লগা নাই হৈছে দেই আৰু এই বহুত মাটি তে আমাৰ নেন্দাও আছে সহযোগ কৰি আছে পুৰা বহুত কষ্টৰ ফলত আমি আজি এই মেজিটো কমপ্লিট পুৰা কৰিলোঁ আৰু পুৰা 12 ঘণ্টা লাগছে ৰাতিপুৱা 11টা ষ্টাৰ্ট হৈছে এতিয়া 11:11 হ'ল পুৰা 12 ঘণ্টা নন ষ্টপ আৰু কণ্টিনিউ কৰি কিনে 12 ঘণ্টা কমপ্লিট কৰিলোঁ আমি প্ৰতি বছৰ আমি এনেকৈ মানে মেজিটো বনাওঁ একেদিনে ষ্টাৰ্ট কৰোঁ একেদিনে শেষ কৰি দিওঁ আগতে 2-3 দিন লাগছিল লাহে লাহে কৰোঁতে কিন্তু সময় নাই কাৰণে আজিকালি প্ৰায় 3-4 বছৰৰ এটি আমি একেদিনে কমপ্লিট কৰি দিওঁ আৰু এইটো এটা অ'কে খতম অৱস্থা গোটেই চবত চাই বেছি আধুৰে কষ্ট হৈছে আমিও কৰিছোঁ বাৰু আমিও কৰিছোঁ কিন্তু চবত চাই বেছি এয়া আমাৰ সৰু আৰু হৃদয় কামটো আমাৰ সম্পূৰ্ণ হ'ল কামটো সম্পূৰ্ণ হোৱাৰ পিছত তাত আমি মানে খানা এটা খাম সৰুকৈ খাই আৰু ঘৰা ঘৰি যাম আৰু আজি